ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। আজি আমি দেখুৱাম আমাৰ গাঁৱৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। মই আছোঁ বৰ্তমান পথাৰৰ মাজত। আপোনালোকক মই পথাৰৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে সকলোবিলাক চাওক, ইয়াত দেখিছে চবফালে ধান দেখিছে আৰু আমাৰ ধান কাটি আছে। ধান কাটা দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাব। আৰু মই বৰ্তমান আছোঁ কুঁহিয়াৰত যাম এতিয়া। আপোনালোকে কুঁহিয়াও চাব পাৰিব দেই, ইমান ওখ হৈছে এবাৰ, ঠিক আছে। সেইবিলাক কিমান ওখ হৈছে, যিহেতু মাঘ বিহু আহি আছে। ম'হ যুঁজত আমাৰ এই কুঁহিয়াৰবিলাক বিকা যাব। চ' কুঁহিয়াৰবিলাক চাওকচোন কিমান ডাঙৰ হৈছে, কিমান ডাঙৰ। এবাৰ মানে পূৰা ওখ হৈছে এই কুঁহিয়াৰখিনি এবাৰ বহুত ওখ হৈছে। চ' আমাৰ কুঁহিয়াৰখিনি দেখাবলৈ চেষ্টা কৰিম। আমাৰ কুঁহিয়াৰখিনি কিমান ওখ হৈছে চাই ল'ব, ঠিক আছে। আমাৰ কুঁহিয়াৰখিনিৰ মাজত আছোঁ। এইখিনি হৈছে আমাৰ কুঁহিয়াৰ আৰু এইখিনি চাওক, এয়া কুঁহিয়াৰ কিমান ডাঙৰ হৈছে, এইটো চাওক কিমান ডাঙৰ হৈছে কুঁহিয়াৰখিনি। বহুত হৈছে, কিমান হৈছে চাওক, পূৰা ওখ হৈছে হয়নে। এবাৰ কুঁহিয়াৰ পূৰা ওখ হৈছে। এবাৰ ম'হযুঁজত সকলোবিলাক ম'হযুঁজৰ ভিডিঅ' দেখুৱাবলৈ চেষ্টা কৰিম এবাৰ আপোনালোকে পূৰা এনজয় কৰিব ম'হযুঁজ ভিডিঅ' চাই। আপোনালোকে মৰিগাঁও জিলা ম'হযুঁজ এইবাৰ দেখুৱাম এবাৰ, ঠিক আছে। আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাই থাকিব। এতিয়া আপোনালোকক কুঁহিয়াৰখিনি দেখুৱাবলৈ চেষ্টা কৰিম কিমান ওখ হৈছে, ঠিক আছে। কুঁহিয়াৰখিনি মানে ওখতে এইখিনি পৰি গৈছে, ইয়াত মানে ৰখাব পৰা যোৱা নাই। ইয়াত বান্ধি দিব লাগিছিল, কিন্তু মই ইমান বান্ধিব নাজানো। ত' সেইটো কাৰণে ইয়াত আমাৰ দেউতাই কৰিছে বাৰু। এতিয়া মানে তুলি দিয়া নাই আৰু তুলি দিব লাগিব। আৰু বান্ধি দিয়া গৈছিলে, ইয়াত আহিছে চব তমাল দি বান্ধি দিয়া গৈছে। পূৰা তমাল দি হাজিৰা মানুহ লগে পূৰা বান্ধি দিয়া গৈছে, কিন্তু তাৰ ভিতৰতো পৰি গৈছে। আকৌ এবাৰ বান্ধিব লাগিব, মই যিহেতু এতিয়া কুঁহিয়াৰখিনি আকৌ বান্ধিব লাগিব, যিহেতু পৰি গৈছে। আপোনালোকে চাই থাকিব, পূৰা ওখ হৈছে কুঁহিয়াৰ। এয়া চাওক পূৰা, এয়া চাওক কিমান ওখ হৈছে। তো গেছ এইখিনিয়ে হৈছে আমাৰ কুঁহিয়াৰ, আৰু য'ত এবাৰ ম'হযুঁজত বিকিবৰ কাৰণে যাম। আৰু আপোনালোকক মই বিকিয়াৰ লগতে ম'হযুঁজ দেখুৱাব কাৰণে চেষ্টা কৰিম এইবাৰ আপোনালোকক, ঠিক আছে। আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো। ম'হযুঁজৰ ভিডিঅ' চাবৰ কাৰণে এতিয়াৰ পৰা ছাবস্ক্ৰাইব কৰি ৰাখক। আৰু যদি ভাল পায় তেনেহ'লে লাইক এটা কৰি দিব। আৰু মোৰ মনত আৰু এটা আছে, যাতে কি ক'ম মানে ভিডিঅ' বনোৱাটো মোৰ এটা সুবিধা হ'ব। মই কি ক'ম মনটো বহুত ভাল লাগি যাব। চ' সেইকাৰণে আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব, লগতে শ্বেয়াৰ কৰি দিব, যাতে মোৰ ভিডিঅ' আগবাঢ়ে। আৰু কৰিছোঁ, মোৰ এটা সপোন আছে, মোৰ দুখীয়া মানুহক সহায় কৰাটো। যদি আপোনালোকে মোক এই চেনেলটোৰ জৰিয়তে আগুৱাই লৈ যাব পাৰে, তেনেহ'লে মোৰ এই সপোনটো পূৰা হ'ব। কাৰণ মোৰ যিহেতু ইমান টকা পইচা নাই, মই এজন দুখীয়া ঘৰৰ ল'ৰা। মোৰ কিন্তু মনত হেঁপাহ আছে। মই যদি সঁচা কৈছোঁ, মোৰ যদি টকা পইচাৰ হয়, মই মিছাই কোৱা নাই, মই কিন্তু দুখীয়া মানুহক মই সহায় কৰি যাম। আৰু কি ক'ম আপোনালোকক এতিয়াৰ পৰা মই দেখুৱাব চেষ্টা কৰিম। যি সময় আপোনালোকৰ এই যি সহায় কৰা দেখুৱাইছে, তাত থাকি মই বেছি সহায় কৰিবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে যদি চেনেলটো আগুৱাই লৈ যায়, আৰু ভাল লাগিব আৰু ভাল লাগিব। এনেকুৱা সহায় কৰি যামেই, তাৰ লগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে, আৰু মনত অনুপ্ৰাণিত হ'ব পাৰিম ন। আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে, তেতিয়াহ'লে এনেদৰে আগবাঢ়ি যাব পাৰিম আৰু ভাল লাগিব। চ' সেইটো আজি মোৰ গাঁৱৰ পৰিৱেশটো দেখুৱাই আপোনালোকৰ কি আমাৰ গাঁৱৰ খেতিবিলাক দেখুৱাই এই ভিডিঅ'টো সমাপ্ত কৰিম। যদি ভাল পায় তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ঠিক আছে। এইখিনি চাওক, পূৰা বৰা ধান হৈছে ইয়াত, পূৰা বৰা ধান চাওক, বৰা ধান। তাৰপিছত আমাৰ ধানখিনি দেখুৱাবলৈ চেষ্টা কৰিম। আমাৰ ধানখিনি পিছতীয়া হৈছে, পতা খেতি কৰিছিলে যে, তাৰপাছত পিছতীয়া হ'ল কাৰণে এতিয়া পকা নাই বাৰু। বাকী চব ৰাইজৰ পকিছেই, সেয়া চাওক। এইখিনি হৈছে আমাৰ ধান, আৰু ধানখিনি ইমান এটা পকা নাই, আৰু যিখিনি পকিছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চাওক, এইখিনি হৈছে আমাৰ ধান, আৰু এইখিনি বৰা ধান। তাৰপাছত এদিগি আমাৰ ধানখিনি পকিছেই, এইখিনিত আমি কাটিম আৰু এসপ্তাহমানৰ পাছত কাটিম। তাৰপাছত এয়া চাওক, এইফালে পূৰা ধান হৈছে, আৰু এইখিনি হ'ল আমাৰ ধান। এইখিনি চাই দেখিছে, আৰু এইফালে এইখিনি, আৰু পিছৰখিনি আমাৰ কুঁহিয়াৰখিনি। এইখিনি কুঁহিয়াৰ আমাৰ। তাৰপাছত ধানখিনি চাই লগা হওক, ঠিক আছে। এইখিনি হৈছে আমাৰ ধান। কি মজা পৰিৱেশ এটা দিছে চাওক। আমাৰ কুঁহিয়াৰখিনি, আৰু সিফালে পূৰা ওখ হৈছে, আৰু ইফালে চাওক, মই আপোনালোকক ওচৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম কিমান ডাঙৰ হৈছে চাওক। আৰু দীঘল নকৰোঁ, যদি ভাল পাইছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মই নতুন এটা ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিম, যি মই কি ক'ম এতিয়া নকওঁ বাৰু। আপোনালোকে নিশ্চয় আহিলে গম পাব। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, ঠিক আছে। মই মানুহৰ ভালৰ হকে এই ভিডিঅ'টো কৰিম, সেইটোৱে ধৰি লওক আৰু, ঠিক আছে। আহি থাকিব, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া বাই বাই দিছোঁ চেনেলটোৰ পৰা।